নমস্কাৰ জম্মু এণ্ড কাশ্মীৰ ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আমি ওলাইছোঁ সোণমাৰ্গ নামৰ ঠাইখনলৈ আমি গৈ আছোঁ। খুব ঠাণ্ডা ঠাই আৰু এনেদৰে পুৱা সোনকালে ওলাইছোঁ আৰু ইয়াৰ ৰাজশ্ৰী টোপনি গৈছে সোনকালে ওলাবলগীয়া হোৱাৰ কাৰণে আৰু এইফালে আমাৰ পোৱালি শুই আছে। এনেদৰে ওলাইছোঁ, চাওঁ কেনেদৰে যায় আজি দিনটো। শ্ৰীনগৰৰ পৰা ওলাইছোঁ। শ্ৰীনগৰৰ পৰা ওলাওঁতে বাটত যথেষ্ট সংখ্যক পুলিচ অৰ্ধসামৰিক বাহিনী আমি দেখা পৰিলক্ষিত হৈছে। প্ৰতি 300 মিটাৰৰ আৰে আৰে ইয়াত প্ৰশাসনৰ মানুহ দেখিব পোৱা গৈছে। খুব এটা হাই ছিকিউৰিটিৰ মাজত আমি গৈ আছোঁ। কি সুন্দৰ পৰিৱেশ, পুৱাৰ পৰিৱেশ। এয়া আলু পৰাঠা হয়নে? কেনে লাগিছে? আলু পৰাঠা, দহি আৰু এইফালে হৈছে আচাৰ। কেনে লাগিছে পৰঠাখন খাই? ভালে লাগিছে? দেখা পাইছে বাছসমূহ। এই বাছসমূহ তীৰ্থযাত্ৰী কঢ়িয়াই লৈ যোৱা বাছ আৰু এই বাছসমূহ জম্মুৰ পৰা কাশ্মীৰৰ অমৰনাথ যাত্ৰাৰ বেছ কেম্পলৈকে এনেকৈ কটকটীয়া সুৰক্ষা বেষ্টনীৰ মাজত তেওঁলোকক CRPFে যাত্ৰীসকলক লৈ যোৱা পৰিলক্ষিত হৈছে। যিহেতু কাশ্মীৰৰ পৰিস্থিতিৰ বিষয়ে আপোনালোক জ্ঞাত। এয়া আমি সোণমাৰ্গত প্ৰৱেশ কৰিছোঁ। ৱেলকাম টু সোণমাৰ্গ। বৰফ গলি পানী হৈ অহা এখন নদী আৰু তাৰ ওপৰত এখন দলং আৰু সেউজীয়া এক পৰিৱেশ। এয়াই হৈছে সোণমাৰ্গৰ আৰম্ভণি। আপোনালোকে মন কৰিলে দেখা পাব যে ইয়াৰ বাট পথবোৰ অত্যন্ত পৰিষ্কাৰ আৰু লগতে দেখা পাইছে আকাশখন কি সুন্দৰ পৰিষ্কাৰকৈ দেখা পোৱা গৈছে। ইয়াৰ মূলতে হৈছে যে ইয়াত প্ৰদূষণ কম। আৰু এতিয়া আমি গৈ আছোঁ সোণমাৰ্গ 0 পইণ্টলৈ বুলি। আৰু এতিয়া আমি আমাৰ নিজৰ গাড়ীখন এৰি দিলোঁ। ইয়াৰ পৰা তেওঁলোকৰ গাড়ী চলিব, গাড়ী সলনি কৰিবলগীয়া হয়, তেওঁলোকৰ ইউনিয়ন থাকে আৰু ইয়াৰ পৰা আমি গাড়ী বুক কৰিলোঁ। এই সন্মুখত দেখা পাইছে ঘোঁৰা গৈ আছে। আপোনালোকে ইচ্ছা কৰিলে ঘোঁৰাও ল'ব পাৰে, ঘোঁৰাও বুক কৰিব পাৰে। আমি এখন টাটা চুমো বুক কৰিছোঁ। অৱশ্যে ঘোঁৰাৰ ভিউ পইণ্টবোৰ বেলেগ আৰু গাড়ীৰে যোৱা ভিউ পইণ্টবোৰো বেলেগ। সন্মুখত আপোনালোকে দেখা পাইছে এখন হেলিকপ্টাৰ লেণ্ডিং কৰিছেহি আৰু এই হেলিকপ্টাৰখন আহিছে অমৰনাথৰ পৰা। অমৰনাথৰ তীৰ্থযাত্ৰীসকলক কঢ়িয়াই আনিছে আৰু এনেদৰে অমৰনাথলৈ সোণমাৰ্গৰ পৰা হেলিকপ্টাৰেৰে যোৱাৰো ব্যৱস্থা আছে। এয়া সন্মুখত দেখা পাইছে আপোনালোকে কেইটামান ঘৰ। আচলতে এইখন হৈছে এখন গাঁও আৰু কাশ্মীৰৰ শেষৰখন গাঁও বুলি ড্ৰাইভাৰজনে আমাক জনাইছে আৰু ইয়াতকৈ আগত আৰু জনবসতি নাই কাশ্মীৰৰ। শ্ৰীনগৰৰ পৰা বহু নিলগত অৱস্থিত সোণমাৰ্গৰ এই গাঁওখনৰ কথা ভাবিলে আচৰিত লাগে যে বৰফৰ দিনত তেওঁলোকে কেনেকৈ জীৱন যাপন কৰে, কিয়নো বাট পথ সম্পূৰ্ণ অচলা অৱস্থা হৈ পৰে। সন্মুখত আপোনালোকে দেখা পাইছে সৰু সৰু এই তম্বুবোৰ আৰু এই তম্বুবোৰ হৈছে অমৰনাথ যাত্ৰাৰ যাত্ৰীসকলৰ কাৰণে বনোৱা তম্বু আৰু এয়া হৈছে অমৰনাথ যাত্ৰাৰ বেছ কেম্প। আৰু এই অঞ্চলটোলৈকেহে আচলতে গাড়ীবোৰ আহে আৰু ইয়াৰ পৰা আগলৈ কিন্তু গাড়ী যোৱাৰ ব্যৱস্থা নাই। ইয়াৰ পৰা আগলৈ যাবলৈ হ'লে খোজকাঢ়ি যাব লাগিব, নহ'লে ঘোঁৰাৰ পিঠিত উঠি যাব লাগিব। আৰু এই ঠাইডোখৰ নাম হৈছে বাল্টাল বেছ কেম্প। আৰু এই যে নদীখন দেখা পাইছে, নদী এখন আপোনালোকে দেখা পাব, খুব সৰু এখন নদী। এইখন হৈছে সিন্ধু নদী আপোনালোকক দেখুৱাইছোঁ। সিন্ধু নদী আৰু এই সিন্ধু নদী পাৰে পাৰে গৈ গৈ এইফালে যে দেখা পাইছে সন্মুখলৈ আৰু এই আগত দেখা পাইছে দুটা পাহাৰৰ মাজত খালী ঠাই দেখা পাইছে। তাৰ পৰা বাওঁফালে যাব লাগিব। বাওঁফালে গৈ এই প্ৰকাণ্ড পাহাৰটো যে দেখা পাইছে, পাহাৰটোৰ সিপাৰে গৈ ওপৰত সিটো পাৰে আছে আমাৰ অমৰনাথ মন্দিৰ। আমি গৈ আছোঁ সোণমাৰ্গ 0 পইণ্ট আৰু এই ঠাইখিনিৰ নাম হৈছে জজিলা পাছ। দেখি খুব ভয় লগা, কিমান ওখ চাওকচোন আপোনালোকে। এই আপোনালোকক দেখুৱাইছোঁ ৰাস্তা কিমান ঠেক আৰু কিমান ভয়ংকৰ ৰাস্তা। ভয় লাগি গৈছে, তলত ইমান ডাউন আৰু ৰাস্তাটো চাওকচোন কিমান ঠেক। তললৈ চালে একদম মূৰ ঘূৰাই যায়। এইয়া দেখুৱাইছোঁ 0 পইণ্টৰ মনোৰম দৃশ্য। ইয়াততো উশাহ ল'বলৈও কষ্ট হৈছে দেখোন, অক্সিজেনো কম পোৱা যেন লাগিছে। আমাৰ দুইটাই বৰফ খেলি আছে। এইয়া এনেকৈ তলৰ পৰা আনিছে। এইটো
মাক মামিক দি দিয়া মাথাত দি দিয়া মামী মাথাত দি দিয়া ভাল লাগিল এনজয় কৰি আছো বৰফ দেতাটো মাৰি দিলা হা এয়া বৰফ আমি সম্পূৰ্ণ বৰফত আছো একদম পুৰা বগা হৈ গৈছে বৰফৰ আমি এনজয় কৰি আছো এয়া তলফালে দেখাইছো কিমান ওপৰত আছে কি আমি ওয়াও তুমি বৰফ মাৰিছানে ওকে এইখিনিতে আপোনালোকক জনাই থওঁ যে এইখিনিতে কাশ্মীৰ শেষ হৈছে আৰু আমি এইফালৰ পৰা কাশ্মীৰৰ ফালৰ পৰা আমি আহিছিলোঁ বিয়াৰৈ বনোৱা এই ৰাস্তাটো এই বিয়াৰৰ মানুহে কাম লাগি আছে আৰু বিয়াৰৈ কি সুন্দৰকৈ সজাই ৰাখিছে চাওকচোন সন্মুখত সুউচ্চ পাহাৰ আৰু এইখিনিতে কাশ্মীৰ শেষ হৈ ইয়াৰ পৰাই লাডাখ আৰম্ভ হৈছে সন্মুখত যে দেখা পাইছে এয়া হৈছে লাডাখ যোৱা ৰাস্তা এয়া আৰু ওপৰত এখন তোৰণখন দেখা পাইছে লাডাখৰ তোৰণ লাডাখলৈ ৱেলকাম টু লাডাখ আৰু এইফালে এয়া হৈছে কাশ্মীৰ পাহাৰ সন্মুখত গ্লেচিয়াৰ এই গ্লেচিয়াৰতে আমি এনজয় কৰিলোঁ ফুৰিলোঁ শ্ৰীনগৰ 108 কিলোমিটাৰ আছে ইয়াৰ পৰা আৰু জম্মু আছে 404 কিলোমিটাৰ এই জজিলা পাছৰ পৰাই কাৰ্গিল আৰম্ভ হয় আৰু কাৰ্গিল পাৰ হৈ লাডাখলৈ যোৱা হয় উশাহ লোৱাত কষ্ট হোৱাৰ বাবে আমি বেছি সময় নাথাকিলোঁ আপোনালোকলৈ অনুৰোধ যে এই 11,449 ফিট উচ্চতাত অৱস্থিত এই অঞ্চলটোত যোৱাটো বৰ এটা সুবিধাজনক নহয় বিশেষকৈ হাৰ্ডৰ পেচেণ্ট আৰু সৰু বাচ্চা যোৱাটো সুবিধাজনক নহয় আমি গম পোৱা নাছিলোঁ গুচি গ'লোঁ সুউচ্চ পাহাৰবিলাক কাটি ইয়াত ৰাস্তা বনোৱা হৈছে এটা ওপৰেদি অলপ এটা তলেদি আমি এতিয়া ঘূৰি আহোঁতে তলৰ ৰাস্তাটোৱেদি আহিছোঁ ৰাস্তাবিলাক বহুত ঠেক দুখন গাড়ী অহা যোৱা কৰিবলৈ বহুত দিগদাৰ হৈ যায় এয়া হৈছে জিপ লাইন ইয়াতে মানুহে ওলমি এনেকৈ ওলমাই লৈ যায় এইফালে দূৰলৈ দেখিছে নহয় কমচে কম 1 কিলোমিটাৰ দূৰলৈকে এনেকৈ ওলমি যাব পাৰি আৰু এনেকৈ এই তলত দেখা পাইছে ইয়ালৈকে লৈ যোৱা হয় ওলমাই তলত কি সুন্দৰ পৰিৱেশ নদীখন চাওক ঠাণ্ডা পানী বৈ আছে পাহাৰৰ মাজে মাজে আমি লাঞ্চ কৰিলোঁ লাঞ্চ কৰি এতিয়া আমি ওলাইছোঁ যাব লৈছোঁ শ্ৰীনগৰ গৈ আছোঁ এতিয়া আমি আকৌ এয়া আমি ফাইনেলি আহি পালোহি আজিৰ যাত্ৰা আমি ইমানতে সামৰণি মাৰিছোঁ বাবু নামা সোনকালে নামা যাব লাগে আংকল পুৱা 5 বজাতে ওলাই যোৱা আমি এতিয়া সোমাইছোঁ 7 বাজিছে ভিডিঅ'টো দিয়াৰ অলপ পলম হ'ল আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰিব বুলি আশা ৰাখিলোঁ ধন্যবাদ